নমস্কাৰ, এই মুহূৰ্তত এক ব্ৰেকিং নিউজ। ঢিঙৰ বাৰুৱাটিত ভয়ংকৰ পথ দুৰ্ঘটনা। ট্ৰাক আৰু টমটমৰ মাজত মুখামুখি খুন্দা। AS04 AC 0955 নম্বৰৰ ট্ৰাক আৰু টমটমৰ মাজত মুখামুখি খুন্দা। কেইবাজনো টমটমৰ যাত্ৰী আহত হয়। আহোমগাঁও আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বাবুল বৰা ঘটনাস্থলীত উপস্থিত হৈ আহত কেইজনক ঢিং FRU চিকিৎসাৰ বাবে প্ৰেৰণ কৰে। কেইদিনমান আগতে টমটম দুৰ্ঘটনাত এটি শিশুৰ মৃত্যু হৈছিল। অনুজ্ঞাপ্ৰাপ্তবিহীন গাড়ী চলোৱা জ্ঞান নথকা একাংশ টমটম চালকৰ বাবে দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পাইছে বুলি ৰাজ্যে অভিযোগ উত্থাপিত কৰিছে। প্ৰশাসনে অতি সোনকালে অনুজ্ঞাপত্ৰবিহীন গাড়ী চালকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে। নিউজ ডেস্কৰ ৰিপৰ্ট।